हेलो गाइस केने আছে আশা কৰো সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজত লৈ আহিলো নতুন এটা ভিডিও 2023 বৰ্ষৰ ভোটাৰ লিষ্ট আপুনি কেনেকৈ ডাউনলোড কৰিব আজিৰ এইটো ভিডিওত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিও চাই থাকিব আৰু ইয়াৰ মাজতে সৰু এটা ৰিকুৱেষ্ট আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল বাটনটো প্ৰেছ কৰি ৰাখিব যাতে সকলোৰে আগতে নটিফিকেশন বিলাক পাই থাকে। এতিয়া আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই মোৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। আপুনি আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছতে আপুনি ইয়াতে সাৰ্চ কৰিব NVSP লিখাৰ পিছতে আপুনি ইয়াতে এন্টাৰ কৰি দিব। এন্টাৰ কৰি দিয়াৰ পিছতে আপুনি ইয়াতে দেখাব নতুনকৈ এটা এনেকুৱা পেজ ওপেন হৈ যাব। ইয়াতে লিখা আছে নেশনাল ভোটাৰ সাৰ্ভিস পোৰ্টেল। আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াৰ পিছতে আপুনি দেখা পাব ইয়াতে আৰু এটা নতুনকৈ পেজ ওপেন হৈ যাব। পেজটো ওপেন হৈ যোৱাৰ পিছতে আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি দিয়াৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে ডাউনলোড ইলেক্ট্ৰল ৰুল PDF। আপুনি তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপুনি দেখা পাব ইয়াতে আৰু এটা নতুনকৈ পেজ ওপেন হৈ যাব। পেজটো ওপেন হৈ যোৱাৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে ষ্টেট। আপুনি ইয়াতে ষ্টেটত ক্লিক কৰি আপোনাৰ ষ্টেট যেটো হয় আপুনি ষ্টেটটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। মোৰ আসাম হয় মই আসামটো সিলেক্ট কৰি দিছো। সিলেক্ট কৰি দিয়াৰ পিছতে আপুনি ইয়াতে গো অপচন তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপুনি চাই আছে ইয়াতে লোডিং হৈ আছে। লোডিং হৈ যোৱাৰ পিছতে আপুনি ইয়াতে দেখা পাব আৰু এটা নতুনকৈ পেজ ওপেন হৈ যাব। পেজটো ওপেন হৈ যোৱাৰ পিছতে আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি দিয়াৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে PDF ইলেক্ট্ৰল ৰুল তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপুনি ইয়াতে দেখা পাব এনেকুৱা এটা পেজ ওপেন হৈ যাব। ফাৰ্ষ্টত আপুনি দেখা পাই আছে ডিস্ট্ৰিক্ট। ইয়াতে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰ পিছতে আপুনি দেখা পাই আছে আপোনাৰ ইয়াতে আপোনাৰ সমষ্টিটো সিলেক্ট কৰি দিব। ইয়াৰ পিছতে আপুনি ইয়াতে আপোনাৰ পুলিশ ষ্টেচনটো এটো আপুনি ইয়াতে সিলেক্ট কৰি দিব। ইয়াৰ তলতে আপুনি দেখা পাই আছে মাদাৰ ৰোল আপুনি তাতে এটো ৰাখি দিব। ইয়াৰ তলতে আপুনি দেখা পাই আছে 37+6 ইয়াতে প্লাস কৰি কিমান হয় তাতে আপুনি তলত বহাই দিব। বহাই দিয়াৰ পিছতে আপুনি ভিউ ৰোল তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে ডাউনলোড তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে অলপ সময় ওয়েট কৰিব। ওয়েট কৰাৰ পিছতে আপোনাৰ ইয়াতে PDFটো খোল খাই যাব। PDFটো খোল খাই যোৱাৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে ভোটাৰ লিষ্ট 2023 এইটো লিষ্টত আপোনাৰ গাঁৱৰ সকলো মানুহৰ নাম ইয়াতে দেখা পাব। অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপুনি দেখা পাব সকলো মানুহৰ নাম ইয়াতে দিয়া আছে। আজিৰ ভিডিওটি আছিল মানে ভিডিওটি ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব। থ্যাংক ইউ সো মাচ।